আজি আমাৰ কাৰণে এটা বৰ বিশেষ দিন ঘৰৰ কাৰণে, যিহেতু দেউতা কৃষ্ণপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা আজি অৱসৰ গ্ৰহণ কৰিব আৰু তাৰেই দৃশ্যপট এই স্কুলখন ধুনীয়াকৈ সজাই থৈছে। আপোনালোকক দেখাইছোঁ, দুয়োপাৰে ধুনীয়াকৈ ষ্টুডেণ্টবোৰে পেপাৰ লগাইছে আৰু আমি কেনেকৈ অনুষ্ঠানটো পাতিছোঁ, যিহেতু ঘৰত আমাৰ জেগা যথেষ্ট তাকৰ আৰু সেয়েহে আমি স্কুলতে কৰিব বিচাৰিছোঁ আৰু কেনেকৈ কৰিছোঁ আপোনালোকক সমূহিক পৰিৱেশ আপোনালোকক দেখুৱাম। স্কুলৰ যিটো প্ৰথম প্ৰাৰ্থনা থাকে, প্ৰাৰ্থনা আৰম্ভ কৰিছে আৰু আচলতে স্কুলত থাকি নিজৰ শৈশৱকালটো খুব ধুনীয়াকৈ মনত পৰি গ'ল। এয়া দেউতাৰ বিদায় লিখা আছে। কৃষ্ণপুৰ হাইস্কুলৰ সহকৃতি শিক্ষক আচলতে গোবিন্দ বৰাদেৱৰ অৱসৰ আৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ লাইন পাতিছে, আপোনালোকে দেখিছে। আৰু লাইনত কিছুমান নীতি শিক্ষা দিয়ে। আজিকালি স্কুলৰ কিছুমান নিয়ম থাকে, প্ৰতিদিনাই নীতি শিক্ষা প্ৰদান কৰিব লাগে আৰু ল'ৰা ছোৱালীবিলাকে গাঁওখনৰ এটা মূৰৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ এটা লাইন পাতিছে। আচলতে স্কুলখনত ষ্টুডেণ্ট বহুত আছে, 500 এবভ আছে আৰু টিচাৰখিনিয়ে গাইড কৰি আছে। বাবা আহি পাব এতিয়া, যিজন শিক্ষক আজি বিদায় ল'ব, মোৰ দেউতা আহি পাব আৰু ইতিমধ্যে আহি পাইছে। শিক্ষকসকলে আনিছেগৈ আৰু এই আহি পাইছে আৰু এতিয়া সবিশেষ পৰিৱেশ আচলতে দুখৰ হৈছে। মোৰ আচলতে ৰাতিপুৱাই মনটো বেয়া লাগি আছিলে, কিয় আজিৰ পৰা দেউতা স্কুল নাযায়, ঘৰতে থাকিব আৰু ধুনীয়াকৈ নাচনী ৰেডি হৈছে, খোল তাল আদি সকলো ৰেডি হৈছে ধুনীয়াকৈ আৰু এতিয়া দেউতাক স্বাগত কৰিব। ইয়াৰ পৰা স্কুললৈ খোজকাঢ়ি যাব, অকণমান দূৰ যাব লাগিব খোজকাঢ়ি আৰু দেউতা নামি আহিলে এই ড্ৰেছ পিন্ধি আছে, গামোচা লৈ যেনে মোৰ দেউতা আৰু নামি আহিছে ধুনীয়াকৈ আৰু নামি আহি পেলাই এতিয়া ইয়াত স্বাগতম কৰিব। কেনেকৈ কৰিব, খোল ঢোল সকলো ৰেডি আৰু ছাৰহঁতে খুব ধুনীয়াকৈ গাইড কৰি আছে। বিশিষ্ট অতিথি আহিছে কেইবাগৰাকীও আৰু এয়া ধূপ ধূনা দি স্বাগত কৰিছে। বাবাৰ আচলতে চকু পানী, হ'লেও উপায় নাই, গভৰ্ণমেণ্টৰ যিটো ৰুল সেইটো ৰুলটো মানিবই লাগিব আৰু বাইদেউসকলক খুব ধুনীয়াকৈ আদৰিছে। অকণমান ফটো ছিজন হৈছে, ফটোখিনি ৰাখিব লাগিব যিহেতু। আৰু ইয়াৰ পিছতে আমি স্কুলত খানাৰ ব্যৱস্থা কৰিছিলোঁ, যে ষ্টুডেণ্ট যিখিনি আহিব বা বিশিষ্ট যিখিনি অতিথি আহিব, অতিথিৰ কাৰণে আমি খানাৰ কিছুমান ব্যৱস্থা কৰিছিলোঁ আৰু ইয়াৰ পৰা দেউতাক খোজকঢ়াই পেলাই লৈ যোৱা হ'ব স্কুললৈ। চাওক কিমান দীঘলীয়া শাৰী, আচলতে ষ্টুডেণ্ট বহুত আছে, 500 এবভ। আচলতে স্কুল আগতে দুখন আছিলে, ME আৰু হাই বেলেগ বেলেগকৈ আছিলে, কিন্তু গভৰ্ণমেণ্টৰ ৰুল মতে মাৰ্জ কৰি দিয়া হ'ল, একেলগে কৰি দিয়া হ'ল। সেইকাৰণে স্কুলৰ ষ্টুডেণ্টটো বহুত বাঢ়ি গ'ল এখন স্কুলতে হোৱাৰ কাৰণে আৰু এতিয়া এয়া গৈ আছে ধুনীয়াকৈ আগলৈ। স্কুলৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমন্ত্ৰণ জনাইছোঁ জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত নাৰায়ণ গোস্বামীদেৱক। আমি মঞ্চলৈ আহ্বান জনাইছোঁ পূব কলংপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত নবীন শইকীয়া ছাৰক। মণ্ডলৰ CRCC বাইদেউ মুনি বৰা বাইদেউ। ইয়াৰ পিছতে আমি মঞ্চলৈ আবন্ত্ৰণ জনাইছোঁ বিশিষ্ট সমাজকৰ্মী, বিদ্যালয়ৰ শুভাকাংক্ষী, বিদ্যালয়ৰ সামগ্ৰীদাতা শ্ৰীযুত মালিধৰ পাতিদেৱক। 30 বছৰৰ পিছতো সেইটো সমানেই সি আমাৰ মনত স্থান পায়, সমানে ৰসিকতা সৃষ্টি কৰে। সেইটো মই ভাগ ল'ব পৰা নাছিলোঁ। তাৰ পিছৰ পৰ্যায়ত
আমি যিখিনি স্কুলৰ কাম কৰিবলগীয়া থাকে, যিখিনি কাম আমাৰ হ'বলগীয়া থাকে, বৰা ছাৰৰ নেতৃত্বত বৰা ছাৰৰ আগুৱাই মানে আগবাঢ়ি যোৱাতহে আমি পাছে পাছে যাওঁ। আমি তেনেধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কৰিছোঁ। বিদায়ৰ দিন চৰকাৰী নীতি অনুসৰি তেখেতে আজি বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। বিদায় শব্দটো দুখ লগায়, কাৰণ আমি নিৰ্দেশ দিলে মই ক'ৰ পৰা আৰম্ভ কৰিম আৰু ক'ত শেষ কৰিম তাকে মই চিন্তা কৰি পেলাই আচৰিত হৈছোঁ। মোৰ হাইস্কুল লাইফৰ পৰা ধৰি আজিৰ দিনটোলৈকে মই গোবিন্দ ছাৰৰ লগত যথেষ্ট সৌহাৰ্দ্যপূৰ্ণভাৱে মোৰ সম্পৰ্ক আছিলে। ছাৰৰ যেতিয়া আটাইতকৈ বেয়া দিন আছিলে তেতিয়াৰ পৰাই মই ছাৰৰ লগত জড়িত হৈ আছিলোঁ। বুলি পাছপৰাই নাথায়, খালি সদৌ শেষত মানে চবকে ক'বলৈ বিচাৰিছোঁ, কোৱাৰ মোৰ এতিয়া ঠিক মানসিকতা নাই। সদৌ শেষত আপোনালোকে যে মোক আশীৰ্বাদ দিলে, বিদ্যালয়খনত যিখিনি শিক্ষক শিক্ষয়িত্ৰী কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আছে সেই সময়লৈকে আপোনালোকে শেষত সভাপতিৰ বক্তব্য মন্তব্য তথা আশীৰ্বাদ দি থৈ যাব। বিদ্যালয়খন যাতে ইয়াৰ সুস্বাস্থ্য দিনক দিনে বৃদ্ধি পায়, তেওঁলোকৰ প্ৰচেষ্টা যে বৃদ্ধি পাব, গতিকে তেওঁলোকৰ প্ৰচেষ্টাত যাতে ভগৱানে সহায় কৰে, ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰি ল'লোঁ।